ধুবুৰীত আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত নদীপথত চলাইছিল অভিযান। অভিযান কালত নাও ভৰ্তি 2খনকৈ চৰকাৰী চাউল জব্দ ধুবুৰী আৰক্ষী। চোৰাংকৈ বিক্ৰীৰ বাবে লৈ গৈ আছিল চাউলসমূহ। নাওৰীয়াই নাও এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। কোন সমবায় সমিতিৰ চাউল আৰক্ষীয়ে চলাইছে এই বিষয়ে তদন্ত। জানিব পৰা মতে চাউলসমূহ বাংলাদেশত চালান দিয়াৰ বাবে কৰিছিল পৰিকল্পনা। এইটো আমি আসলতে গোপন সূত্ৰৰ পমখেদি মাননীয় ওচি মহোদয় ইনফৰমেশ্যন এটা পালে যে মানে আমাৰ এই যেটো আটপ চাউল বুলি কয়, এই আটপ চাউলটো মানে চুৰি চাউল মানে আহি আছে ব্ৰহ্মপুত্ৰৰ মানে মাছফালেদি 2খন নৌকাৰে। এখন এইফালে ফকীৰগঞ্জ সেই অঞ্চললৈ কোনোবা এটা ঠাইত যাব। তো সংবাদ পাই লগে লগে মোক পঠালে আৰু মই ইমিডিয়েটলি আমাৰ থানাৰ পৰা ষ্টাফ লৈ পেলাই এই ঘাটৰ পৰা আমি মানে ৰাওনা হ'লোঁ। গৈ আমি সেই নদীৰ মাজত সেই দুখনক আমি বহুত ছিগনেল দিলোঁ ৰখাবৰ কাৰণে। তাৰপিছতে নদীৰ মাজভাগতে সিহঁতে নাও 2খন এৰি থৈ সিহঁতে পানীতে জাপ দি পেলাই পলাই গ'ল। এইটো আটপ চাউল বুলি কয়, আটপ চাউল। এইটো আমি তাৰ পৰা আমি লৈ আহিলোঁ। খালী নাও 2খন আমি মানে ব্যৱস্থা কৰি পেলাই আমাৰ নাৱৰ লগতে বান্ধি দি পেলাই আমি ইয়াত এতিয়া লৈ আহিছোঁ। এতিয়া বাকীখিনি কথা আমাৰ তদন্তৰ এতিয়া ধৰক মই এতিয়ালৈকে সম্পূৰ্ণ হিচাপ হোৱা নাই, আমাৰ সন্মুখতে আছে, কিন্তু হয়তো 150 বেগতকৈ কম হ'ব নালাগে। এইটো কি বাংলাদেশলৈ লৈ যোৱাৰ তেনেকুৱা পৰিকল্পনা আছে? হ'বও পাৰে, বাকীখিনি হয়তো ইনকুৱাৰীত ওলাই যাব। এই মুহূৰ্তত সম্ভৱ গোটেইখিনি বস্তু ক'ব পৰা অলপ অসুবিধা আছে। চোৰাং চাউল বুলি আমি 100% ডাউট কৰা হৈছে আৰু সেইমতে আচলতে ইনফৰমেশ্যনটো পোৱা হৈছিলে আৰু সেই ইনফৰমেশ্যনৰ ভিত্তিতে মই অচি মহোদয়ৰ নিৰ্দেশত মানে মই জেগাত গৈছোঁ আৰু নাও লৈ পেলাই। ধুবুৰীৰ পৰা নাছিৰুদ্দিনৰ ৰিপৰ্ট, তৰংগ লাইভ।